আছোঁ গুৱাহাটী ৰেলৱে ষ্টেচন আহি পালোঁ আৰু ঘৰলৈ আজি উভতি যাম গুৱাহাটীৰ পৰা গুৱাহাটী ৰঙিয়া শিলচৰ এক্সপ্ৰেছত কিন্তু বৰ্তমান প্লেটফৰ্ম নম্বৰ দিয়া হোৱা নাই আমাৰ এইখন ৰঙিয়া শিলচৰখন আমাৰ আৰু আমি আছোঁ প্লেটফৰ্ম নম্বৰ 4 গুৱাহাটী ৰেলৱে ষ্টেচন আৰু বৰ্তমান ট্ৰেইনখন আধা ঘণ্টাৰ ওপৰত লেট আছে আৰু বৰ্তমান কামাখ্যা ষ্টেচনত আছে বুলি দেখাই আছে ৱেৰ ইজ মাই ট্ৰেইন এপত আৰু আমাৰ এইফালে টুলুৱে ভিডিঅ' কল কৰিছে আমি ৰখি আছোঁ আৰু আমাৰ আহিব ট্ৰেইনখন ইয়াতে পুৱা 4:30 বাজিছে আৰু এই হাফলং ৰেলৱে ষ্টেচনত গ'লে আহিলি চিয়ামণি আহি ঘৰ পালেহি গোটেই দিন মানে গোটেই দিন নহয় গোটেই ৰাতি মানে চিয়ামণি বিন্দাছ হ'লে চিয়ামণি ক'লে আহিলি চিয়ামণি ক'লে আহিলি পেহী ক'লে আহিলি অ'কে বাই বাই